এটা নিয়ম চিতাবস্তুখিনি সংগ্ৰহ কৰা হৈছিলে আচলতে বেলেগ বেলেগ ঠাইলৈ নিয়াও কথা আছিলে কিন্তু মানে বহুত দিন এনেকৈ ৰখাটো বেয়া কথা তেওঁৰ কাৰণে সেইকাৰণে আমি পৰিয়ালৰ লোকে আলোচনা কৰিলোঁ প্ৰশাসনৰ লগতো চৰকাৰৰ লগতো আৰু তাৰপিছত এতিয়া এইখিনি নিয়ম কৰি পেলাই আজি যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথাই সদায় কৈছে ব্ৰহ্মপুত্ৰ বুকুতে তেওঁ বিলীন কৰিছোঁ তেওঁ শান্তি এটা নিয়ম চিতাবস্তুখিনি সংগ্ৰহ কৰা হৈছিলে আচলতে বেলেগ বেলেগ ঠাইলৈ নিয়াও কথা আছিলে কিন্তু মানে বহুত দিন এনেকৈ ৰখাটো বেয়া কথা তেওঁৰ কাৰণে সেইকাৰণে আমি পৰিয়ালৰ লোকে আলোচনা কৰিলোঁ প্ৰশাসনৰ লগতো চৰকাৰৰ লগতো আৰু তাৰপিছত এতিয়া এইখিনি নিয়ম কৰি পেলাই আজি যিহেতু তেওঁ ব্ৰহ্মপুত্ৰৰ কথাই সদায় কৈছে ব্ৰহ্মপুত্ৰ বুকুতে তেওঁ বিলীন কৰিছোঁ তেওঁ শান্তি